ক্ৰমান্বয়ে শক্তি বৃদ্ধি পাইছে অসম গণ পৰিষদৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ তৃণমূল পৰ্যায়তো বৃদ্ধি পাইছে কৰ্মীৰ উৎসাহ জিলাই জিলাই সৃষ্টি হৈছে জাগৰণৰ অগপৰ প্ৰগতি দেখি যোগদানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৰাজনীতিৰ ৰথী মহাৰথী প্ৰগতিশীল জাতীয়তাবাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে গঠিত অসম গণ পৰিষদৰ শেহতীয়াকৈ শক্তিশালী হৈছে দলৰ ভেটি বিজেপিৰ মিত্ৰতাৰে বৰ্তমান শাসনত আছে ৰাজ্যৰ সৰ্ববৃহৎ আঞ্চলিক দল অসম গণ পৰিষদ দুবাৰকৈ ৰাজ্য শাসন কৰা দলটোৱে বিচাৰিছে পুনৰবাৰ ৰাজ্যৰ প্ৰতিষ্ঠা হওক আঞ্চলিক চৰকাৰ বৰ্তমান অগপৰ নেতৃত্বই ৰাজ্যত দেখিছে তেনে এক পৰিৱেশ সেই উদ্দেশ্যৰে দলৰ কেন্দ্ৰীয় নেতৃত্বই গঢ়ি তুলিছে যুযুধান পৰিৱেশ জিলাই জিলাই দলৰ নেতাকৰ্মীয়ে বিচাৰিছে আগন্তুক নিৰ্বাচনত অকলে অৱতীৰ্ণ হওক অগপ ৰাজ্যজুৰি চলিছে দলৰ ব্যাপক সাংগঠনিক কুচকাৱাজ যেনে বৰ্তমান অসম গণ পৰিষদত সৃষ্টি হৈছে এক প্ৰকাৰৰ জাগৰণ অগপৰ শেহতীয়া উত্থান প্ৰত্যক্ষ কৰি সমষ্টিয়ে আঞ্চলিক দলটোত যোগদান কৰিছে বহুতে তৃণমূল কৰ্মীৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ ৰাজনীতিৰ ৰথী মহাৰথীয়ে চেষ্টা চলাইছে অগপত যোগদানৰ বাবে পিছে কেন্দ্ৰীয় নেতৃত্বৰ সেউজ সংকেত লাভ কৰা নাই বহুতেই অৱশ্যে অনাগত দিনত যদি অগপই এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হয় তেন্তে বিজেপিৰ যে ব্যাপক লোকচানৰ সন্মুখীন হ'ব সেয়া নিশ্চিত নিউজ ডেস্ক NZNews